নমস্কাৰ বন্ধুসকল, অন্য এটা ব্লগলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আপোনালোকে দেখা পাব চনকাৰ মনোমুগ্ধ সৌন্দৰ্য। চনকা হৈছে মৰিগাঁও ডিষ্ট্ৰিক্টৰ অন্যতম এটা পিকনিক স্পট। আপোনালোকে দেখা পাইছে ব্ৰহ্মপুত্ৰৰ ঠিক কাষতে আমি পাৰে পাৰে গৈ আছোঁ। ধুই নাছিল কাটি পেলাই বস্তু আছে বুলিছিল এনেইতো মানে কাণে বৰশী বাই এইটো কি বুলি নামেৰে জনা যায়। কাণে বৰশী বাই মানে কাণে বৰশী বাইছিলা। শিলৰ তলেৰে আমি পাৰ হৈছোঁ। এইবিলাক চ'লাৰ ছিষ্টেম হয়, লাইন নাহে যে গাঁওখনত লাইন নাহে, সেইকাৰণে চৰকাৰৰ ফালৰ পৰা এই চ'লাৰ ছিষ্টেমবিলাক প্ৰদান কৰিছে। জানুৱাৰী, ডিচেম্বৰ, নৱেম্বৰ মাহত ইয়াতে বহুত মানুহে পিকনিক খাবলৈ অহা এটা পৰিলক্ষিত এটা হয়। খুবেই ধুনীয়া এটা প্লেচমেণ্ট। ব্ৰহ্মপুত্ৰ গাতে লাগি আছে, পানীৰ ব্যৱস্থা আছে, লগতে ওচৰতে পাহাৰখন আছে আৰু ইয়াতে ৰিজৰ্ট কিছুমানো আছে। চ' আপোনালোকে আহক, উপভোগ কৰক। জেগাখিনিৰ নাম কি কয়? চনকা। চনকা বুলি কয় আৰু মায়ং বা মায়ং চনকা। মায়ং চনকা। মায়ঙৰ পৰা কিমান কিলোমিটাৰ হয় ইয়ালৈ? 5 কিলোমিটাৰমান হ'ব। 5 কিলোমিটাৰমান হ'ব আৰু ঔগুৰি গাঁৱৰ মাজত সোমাই আহিব। ঔগুৰি গাঁৱৰ মাজেদি আহিব লাগে। হয় হয় হয়। যাতায়াতৰ সু ব্যৱস্থা আছে আৰু যাতায়াতৰ মানে ৰাস্তা পদূলিৰ ক্ষেত্ৰত ইমান এটা অসুবিধাৰ নাই আৰু। একেবাৰে মৰিগাঁও, নগাঁও এইটো চাইডৰ পৰা একদম আহি থাকে গাড়ী লৈ। হয় হয়, খুবেই ভাল এটা সুন্দৰ পৰিৱেশ আৰু ব্ৰহ্মপুত্ৰ চাইডত মানে গোটেইখিনি পানীৰ সুবিধা আছে। ইয়াত পানী ধুনীয়া সুবিধা আছে। ধৰ মানে মন্দিৰ চন্দিৰ চোৱাৰো এটা সুবিধা আছে। হয়, আপোনাৰ ইয়াত ওচৰতে মঠ মন্দিৰো আছে, আশ্ৰমো আছে। হয় হয়, আৰু ব্ৰহ্মপুত্ৰ সৌন্দৰ্যটো চাই মানুহে ভাল পায়। সিজন টাইম এতিয়া আস্তেকে আৰম্ভ হ'ব। আফটাৰ কৰোনা অলপমান ৰিলেক্সেশ্যন দিছে, আস্তেকে আৰম্ভ হ'ব। এইবোৰ আমাৰ চুইচ ষ্টেণ্ড হয়, এইবিলাক আপোনাৰ এটেচ বাথৰ লগত আছে। এইবোৰ এটেচ বাথৰ লগত আছে। চ' এইবিলাক আমি ৰেণ্ট আউট কৰোঁ। আমাৰ এইবিলাকৰ ৰেণ্ট কি হিচাপে আপোনাৰ? এইবিলাকৰ ৰেণ্ট আপোনাৰ 3000 হয়। 3000 পাৰ নাইট আৰু পাৰ নাইট। দুজন এডাল থাকিলে আৰু নেক্সট ডে ব্ৰেকফাষ্টটো মানে কমপ্লিমেণ্টাৰী থাকে। আপুনি অলপ পিছত লাগিলে হয় দেখুৱাই। চ' মেইনলি সিজন টাইম আপোনাৰ ডিচেম্বৰ, জানুৱাৰী, এতিয়াতো আগষ্ট মাহ চলি আছে আৰু আহি আছে এতিয়া পিক আপ কৰে। এতিয়া খোলাৰ পিছতে লগালগ আহিব আৰু মানুহৰ আগমন আপোনাৰ বহুত চব জেগাৰ পৰা আহে মানুহ। গুৱাহাটীৰ পৰা আমাৰ জেগাটো ধৰক এপ্ৰক্সিমেটলি 30 কিলোমিটাৰ হয়। 30 কিলোমিটাৰ গুৱাহাটীৰ পৰা 30 কিলোমিটাৰ হয়। গোলাপ এইটো ৰুম খুলি পেলাই আৰু লগতে এটাচ বাথৰুমৰ ব্যৱস্থাও আছে। এইফালে এটাচ খুবেই সুন্দৰ আৰু সকলোখিনি সুবিধা আছে ইয়াতে। এইফালে দেখিছে আপোনাৰ লেট্ৰিন বাথৰুমৰ সুবিধা আছে, পানীৰ ব্যৱস্থা আছে। হয়, চবপিনে সুবিধা আছে আৰু লাইটৰ ব্যৱস্থা আছে। লগতে গৰমত ইফালে ফেনৰ ব্যৱস্থা আছে। গোটেইখিনি আছে। ঠিক আছে। ইয়াতে ফেন কেইখনমান আছে এনেকুৱা? চ' গাইজ, এয়া চনকাৰ ইকো কেম্প। আপোনালোক আহিলে ইয়াত ষ্টে কৰাৰ সুবিধা আছে। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব,
শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব